মদন আলী, আমিনুর আলী, সৈয়দ আলী, ইমান আলী, আমিনুর আলী, হাসেন আলী, গফুর আলী, হসিনুর আলী, আনোয়ার আলী সম্বোধন জনাইছো। নিৰ্বাচন হ'বলৈ গৈ আছে, বাই ইলেকশ্যন যিটো হ'বলৈ গৈ আছে চিডলি সমষ্টিত 13 তাৰিখ নৱেম্বৰত হ'ব। ইয়াত আমি স্পষ্ট কৈছোঁ, যোৱাকালিও আমাৰ BPF দলে অকলে খেলিব, কোনো দলৰ লগত মিত্ৰতা নকৰি পেলাই আমি উপ নিৰ্বাচনটো ইলেকশ্যন খেলিব। আৰু যিটো আমাৰ হিচাপ প্ৰত্যেকটা সমষ্টি ৱাইজত আমি যিটো হিচাপ কৰিছোঁ, আমি 80,000ৰ ওপৰত ভোট পাই আছে। আমাৰ ইয়াত BTC সমষ্টি 5টা পৰিছে, চালাকাটি, কাজলগাঁও, নিচিমা, 14 নম্বৰ চিৰাং, 13 নম্বৰ চিৰাং। এই 5টা সমষ্টিৰ ভিতৰত অকল 14 নম্বৰ চিৰাঙৰহে আমাৰ MCLA নাই। এই 4জন MCLA থকা ক্ষেত্ৰত আমি এই উপ নিৰ্বাচনত আমি কেনেকৈ হাৰিম? যোৱা MP ইলেকশ্যনৰ যিটো ৰিজাল্ট, এই 5টা সমষ্টিত আমি জিকিছোঁ বাছ। BTC নিৰ্বাচনত আহি আছে, খুব সম্ভৱ আমি এপ্ৰিল মাহতে হোৱাৰ সম্ভাৱনাটো বেছি দেখিবলৈ পাইছোঁ। আমি যেন BPF হিচাপে অকলে খেলিব BTC নিৰ্বাচনত। এপ্ৰিল মাহত যিটো হ'ব, কাৰো লগত মিত্ৰতা নহয়। মুঠতে আমি আজিৰ দিনত 25টাৰ তলত BPF দলে নাপায়। 25ৰ ওপৰত সবচে কম হ'লেও 25টা, 25। আপোনালোকে চাওক, এই গুমা সমষ্টিটো 100% আমি জিকি আছোঁ। জমদুৱাৰ সমষ্টি আমি জিকি আছোঁ, চৰাইবিল সমষ্টি আমি জিকি আছোঁ। এইবাৰ কচুগাঁৱত জিকিব। কোকৰাঝাৰত 12টা সমষ্টি আছে, কোকৰাঝাৰ ডিষ্ট্ৰিক্ট হিচাপে 12টাত আমি 11টা সমষ্টিত আমি জিকিম। 12টা সমষ্টিৰ ভিতৰত 11টা আমি জিকিমেই। বাই চান্স একটা হাৰিব পাৰে, চান্স আছে। সেইকাৰণে মই কাৰেক্ট কিবাটো হ'ল 11টা, 12টা সমষ্টিৰ ভিতৰত 11টা। প্ৰমোদ বৰাই এটা কথা কৈছে যে হাগ্ৰামা মহিলাৰ এটা এতিয়া অস্ত যোৱা সূৰ্য, এই বিষয়ে কি ক'ব? মানে সূৰ্য মাৰ যাৱা বেলি বুলি কৈছে। এইবিলাক মই বুজি নাপায়, প্ৰমোদ বৰাই কি কয় নকয় এইবিলাক বুজি নাপায়। মুঠতে এইবাৰ BPF দলৰ অভিযানটো প্ৰমোদ বৰাৰ হাতাও BTC বাচাব। কিছুমান শব্দ মই বুজি নাপায়, আপোনালোকে যিটো সুধিছে মই বুজি পোৱা নাই। এইটো বুজিলে এনচাৰ দিলে হয়। মই BTC নতুনকৈ যিবিলাক এপইণ্টমেণ্ট দিয়া হৈছে, পশ্চিমবংগৰ পৰা 22গৰাকী এপইণ্টমেণ্ট পোৱা বুলি কথা এটা উঠিছে, জইন কৰিব নাই। সেইটো পশ্চিমবংগৰ পৰা পায় না কি পায় সেইটো আমাৰ পাৱাৰত নাই। আমি একো ক'ব নোৱাৰে, এতিয়া আমি ক'লেও এইবিলাক নচলিব। 5 মাহ ধৈৰ্য থাকক, 5-6 মাহ, ইয়াৰ পিছত কি কৰিব লাগে আমি কৰিম।